কৰা হয় মই অৰ্গেনাইজেশ্যনটোৰ লগত লাষ্ট 10 ইয়াৰ্ছৰ পৰা জড়িত হৈ আছোঁ সো কোকৰাঝাৰত অহা মোৰ নিয়াৰ এবাউট 5 ইয়াৰ্ছ আহিছে মমি বসুমতাৰীৰ লগত মিলি একেলগে আমাৰ যোনটো ক্লাব আছে আপোনাৰ পাঞ্জাব নেশ্যনেল বেংক বিল্ডিঙত হেপী হোম ফাৰ্ষ্ট ফ্ল'ৰত তাৰ পৰাই আমি কাম কৰি আছোঁ আৰু এটুকে মিলি আমাৰ যোনটো মেইন মটো হৈছে আপোনাৰ চেঞ্জিং পিপলছ লাইফ বাই প্ৰভাইডিং দ্য বেষ্ট নিউট্ৰিশ্যন তাৰ ওপৰত আমি কাম কৰি আছোঁ আৰু ইয়াতে আমি 80% নিউট্ৰিশ্যন আৰু 20% এক্সাৰচাইজৰ ওপৰত বিলিভ কৰোঁ কাৰণ কিয় আজিকালি খোৱা খাদ্যটোৱে আপোনাৰ মেইন হয় কাৰণ আপোনালোকে এক্সাৰচাইজ কৰাৰ পিছত যদি আপোনালোকে বাহিৰত গৈ চাওমিন ৰোল ম'ম' খায় তেতিয়া যোনটোখিনি আপোনালোকে এক্সাৰচাইজ কৰিছে 1 ঘণ্টা 1.5 ঘণ্টা হয় গোটেইখিনি আপোনালোকৰ এনেই গুচি যাব কাৰণ কিয় যোনখিনি আপোনালোকে আকৌ আনহেল্ডি বস্তু ইনটেক কৰিলে চ' তাৰ কাৰণে আপোনালোকে যদি ৱৰ্কআউট কৰিছে ভেৰি গুড ইট ইজ ভেৰি ইম্পৰ্টেণ্ট বাট তাৰ লগতে আপোনালোকে হেল্ডি বস্তু খাব মই কোৱা নাই যে অকল হাৰ্বেলাইফে হওক বাট যিকোনো বস্তু আপোনালোকে যদি চাই একবাৰ পেকেটটোত চাব যে তাত নিউট্ৰিশ্যন কণ্টেণ্টছ কিমান আছে প্ৰ'টিন কিমান আছে কাৰ্বহাইড্ৰেট কিমান আছে চ' এই গোটেইখিনি জানি থ'লে কি হয় আমাৰ যোনটো বডি হয় হয়তো হেল্ডি হৈ থাকিব আৰু আমি বহুত দিনলৈকে আমি ভালদৰে এটা হেল্ডি লাইফষ্টাইল আমি জীয়াই থাকিব পাৰিম চ' থেংক ইউ এভৰিৱান থেংক ইউ চ' গাঁৱে ভূঞে বুলি নহয় য'ত জেগাতে আপোনালোকৰ এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এক্সাৰচাইজ স্পেচিয়েলি আপোনালোকে যদি আৰ্লি মৰ্ণিং এটা ডেইলি ৰুটিন বনাই পেলাই যদি একৰ্ডিংলি আপোনালোকে ফ'ল' কৰে চ' নিজৰ মেটাবলিজিমৰ লগতে নিজৰ যোনটো ফিটনেছ হয় তেতিয়া কি হয় মানে আপোনালোকক দেখি কিনে আপোনালোকৰ যোনটো বয়স হয় মানুহৰ যোনটো বয়স হয় হয়তো আপোনালোকে হেৰি কৰিব নোৱাৰিব আমাৰ যোনজন চিফ গেষ্ট আহিছে তেখেতৰ এজ নিয়াৰ এবাউট 52 হয় বাট তেখেতক দেখি কিনে আপুনি ক'ব নোৱাৰিব তেখেতে 52 ইয়াৰ্ছ হয় বিকজ তেওঁলোকে এই ছেম বস্তুটো যদি আপোনালোকে এটা য়ং এজ এটা টিনেজাৰ্ছ এজ 19 বছৰ 20 বছৰ 25 বছৰৰ পৰাই যদি ফ'ল' কৰি থাকে তেতিয়া কি হয় এটা বহুত ভাল এণ্ড হেল্ডি বডি আপোনালোকে পাব আৰু বহুত হেল্ডিলি আপোনালোকে জীয়াই থাকিব পাৰিব বহুত টাইপৰ যোনবিলাক ডিজিজেছ হয় আপোনালোকৰ সেইবিলাক আপোনালোকে এভইড কৰিব পাৰিব কাৰণ কিয় আজিকালি বহুত এনেকুৱা বেমাৰ আজাৰ আছে যোনবিলাক কিহৰ কাৰণে হয় অকল খোৱা খাদ্যৰ কাৰণে হয় চ' খোৱা খাদ্যটোৱে যদি আপোনালোকে ভালদৰে চিন্তা কৰি কিনি কণ্ট্ৰল কৰি কিনি খাই চ' কি হ'ব বহুতখিনি খোৱা খাদ্য বা বহুতখিনি বেমাৰ আপোনালোকে অট'মেটিকেলি আপোনালোকে এভইড কৰিব পাৰিব চ' এইখিনিকে ক'ব বিচাৰোঁ মই চ' থেংক ইউ এভৰিৱান থেংক ইউ गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 6300399187 आव थोंजों फोनांजाब खालामनो हागोन